নমস্কাৰ, ওয়েলকাম টু এ নিউ ভিডিঅ'। আজি বেলেগতকৈ এটা বেলেগ ভিডিঅ' দিবলৈ গৈ আছোঁ। বৰ্তমান মই উপস্থিত আছোঁ এটা ৰাস মেলাত, আৰু য'ত আপোনালোকে বেলেগতকৈ বেলেগ ধৰণৰ বস্তু দেখিবলৈ পাব। আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত চাই আছে যিবোৰ বস্তু, সেইবোৰ চাই আপোনালোকে ভাবিব লাগিব কেনেধৰণৰ বেলেগ ভিডিঅ' এইটো হ'বলৈ গৈ আছে। কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' চাব, আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু ৰাসৰ মেলাত যিবোৰ বস্তু ভাল ভাল বস্তু আছে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। আৰু ৰাসটো বেলেগ ধৰণৰ ৰাস হয় আমাৰ ইয়াত হোজাইৰ শিলিগুৰি বস্তিত হয় ৰাসখন। আৰু ৰাসৰ মেলাত বহু ধৰণৰ সমাজৰ লগত জড়িত বিভিন্ন বস্তু ইয়াত তুলি ধৰিছে, আৰু আপোনালোকক মই চেষ্টা কৰিম সম্পূৰ্ণ ৰাসৰ যিবোৰ বস্তু আছে দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কাইণ্ডলি সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু উপভোগ কৰিব, আৰু চাই থাকক। বলক মোৰ লগত সম্পূৰ্ণ ৰাস মেলা উপভোগ কৰিব পাৰি মোৰ লগত। এইটো আছিলে ৰাসৰ এণ্ট্ৰেঞ্চ গেট, ইফালেদি সোমাব লাগিছিল ৰাসত। ইয়াত আপোনালোকে দেখিবলৈ পাব শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ, গোটেইকেইটা অৱতাৰৰ নাম লিখা আছে, আপোনালোকে চাব পাৰিব। এইটো চাওক, বৃহৎ আকাৰৰ এটা সাপ বনাইছে ৰাসত, ডুপ্লিকেট, আৰু এইটো বৃহৎ আকাৰৰ। এইকেইটা বস্তু চাওক আপোনালোকে, আমাৰ সমাজ জীৱনৰ লগত জড়িত বহুত পুৰণি বস্তু। গোটেইকেইটা আমাৰ লাইফৰ লগত জড়িত আছিলে এটা টাইমত। বৰ্তমান এইবোৰ বস্তু পোৱা নাযায়। আৰু চাওক খুব ভালকৈ যিবোৰ বস্তু সমাজত এটা টাইমত আছিলে, গোটেইকেইটা বস্তু ইয়াত তুলি ধৰিছে তেওঁলোকে। সমুদ্ৰৰ কিছু প্ৰাণী, এইটো চাওক খুব ভালকৈ তেওঁলোকে এটা বস্তু তুলি ধৰিছে ছ'চাইটিৰ লগত জড়িত, যিটো আৰ্ছেনিক প্ৰব্লেম পানীত, সেইটো চাওক সমুদ্ৰ মন্থনৰ কিছু চিত্ৰ ইয়াত তুলি ধৰিছে তেওঁলোকে। ইয়াত এটা খুব ভাল মেছেজ দিছে যে পানীত কীটনাশক ব্যৱহাৰ কৰিব নালাগে। তাৰপিছত পথাৰত বিভিন্ন ধৰণৰ বিষজাতীয় বস্তু দিব নালাগে, যিবোৰ বস্তু আমাৰ ক্ষতি কৰে। খুব ভাল এটা মেছেজ ছ'চাইটিক দিবলৈ চেষ্টা কৰিছে তেওঁলোকে। সেইকাৰণে এইটো হ'ল বেলেগ এটা ধৰণৰ ৰাস। এইটো এটা খুব ভাল বস্তু তেওঁলোকে তুলি ধৰিছে, যিটো হ'ল অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন আঁচনি, য'ত মিড ডে মিলৰ পৰা আৰম্ভ কৰি ল'ৰা ছোৱালীক চাইকেল বিতৰণ, স্কুটি বিতৰণ, আৰু বিভিন্ন ধৰণৰ শিক্ষাৰ লগতে পুলিচ থানাত কেনেকুৱা ধৰণৰ কাৰ্যকলাপ হয়, গোটেইবিলাক বস্তু ইয়াত তুলি ধৰিছে। চৰকাৰৰ যিখিনি আঁচনি আছে সেইখিনি তুলি ধৰিছে। খুব ধুনীয়া এটা বস্তু, সমগ্ৰ শিক্ষা আঁচনি। চাওক আপোনালোকে দেখিব পাৰে।
এই ৰাসত সমাজৰ বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে তুলি ধৰিছে লগতে বিভিন্ন ধৰণৰ মেছেজ দিবলৈ চেষ্টা কৰিছে ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল ভাল জ্ঞানৰ বস্তু ইয়াত তুলি ধৰিছে কাইণ্ডলি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ